মাৰ আৰু ডিমাচা জেমেনাগা কাৰ্বি আৰু খাচী কাৰ্বি আৰু ডিমাচা আৰু নাগা আৰু বেলেগ বেলেগ আমাৰ মাজতে বহুত ভায়োলেন্স হৈ গ'ল মানুহ বহুত মৰিলে অকল মানুহ মৰা নহয় ঘৰ চৰ জ্বলালে ল'ৰা ছোৱালী পঢ়া বন্ধ হৈ গ'ল খেতি বহুত লোকচান হৈ গ'ল মানুহ মৰিলে আমাৰ এনেই আমাৰ জনসংখ্যা বৰ কম আৰু তাৰ ওপৰতে আকৌ বেছি কম কৰিছে কোনে আমাৰ জনসংখ্যা কমাবলৈ ভাল পায় এইটো আপোনালোকে চাব পাৰে জনসংখ্যা যদি কম হয় ইলেকশ্যনত আমি নিজিকো যিবিলাক জনসংখ্যা বেছি হয় তেওঁলোকে ইলেকশ্যনত জিকিব যদি ইলেকশ্যনত জিকে তেতিয়া দেশটো তেওঁলোকে শাসন কৰিব পাৰিব তেওঁলোকে মালিক হ'ব পাৰিব যিবিলাকে ইলেকশ্যন জিকে আমি সকলোৱে ৰেচিষ্ট হ'ব নালাগে জাতিৰ ভিতৰত জাতিৰ কথা লৈ পেলাই কাজিয়া কৰিব নালাগে বুলি সকলোৱে কৈ থাকে কিন্তু ইণ্ডিয়া আমি দেখিছোঁ RSS টো জাতিৰ ভিতৰতহে কাজিয়া কৰাটোহে তেওঁলোকৰ কাম আৰু তেওঁলোকৰ এইটো আইডিঅলজি আমিহে নাজানো এইবোৰ কথা জানিব লাগে আমি আৰু বংগসেনা গোটেই কাৰ্বি আংলং ডিমা হাছাও আসাম নৰ্থ ইষ্ট ইণ্ডিয়া বাংলাদেশ ৱেষ্ট বেংগল একেবাৰে আন্দামান নিকোবৰলৈ অকুপাই কৰি সংগ্ৰহ কৰি তেওঁলোকে এটা ডাঙৰ মহাদেশ বিচাৰে বনাবলৈ এটা প্ৰগ্ৰাম আছে পেপাৰত লিখিছে প্ৰথমতে আমি যেতিয়া ক'লোঁ তেতিয়া আমাক হাঁহিছিল মোকে কৈছে এইটো যে আইকাথাৰ নিজেই এইটো বংগসেনা বুলি কাৰণ তাৰ ৱাইফটো বেংগলী বুলি পেলাই হাঁহি থাকে এইবিলাক হাঁহি থকা মানুহ এতিয়া সকলোৱে গম পাইছে তেওঁ নিজেও গম পাইছে তেওঁ অতি বুৰ্বক মানুহ নহয় জানো অতি বুৰ্বক মানুহ কাৰণ এতিয়াতো গম পাইছেতো সকলোৱে সেইটো কথা এতিয়া অসমতো গম পাইছে এই প্লেইন ডিষ্ট্ৰিক্টতো এই কথাটো সকলোৱে জানে সেইকাৰণে এতিয়া কোনে আমাৰ মাজত একতা হৈ থাকিব নোখোজা কোন মানুহ সেইটো আমি জানিব লাগে কোনে যদি একতা হৈ নাথাকে আমাৰ যিমান ট্ৰাইবছ আছে যিমান খিলঞ্জীয়া অসমীয়া আছে যিমান আদিবাসী মানুহ আছে আমি যদি একতা হৈ থাকোঁ তেতিয়াহ'লে আমাক ইলেকশ্যনত হৰাব নোৱাৰে আমাৰ বংগসেনা RSS সকলে আৰু তেতিয়া যদি আমাক হৰাব নোৱাৰে তেতিয়াহ'লে এই বংগভূমি তেওঁলোকে বনাব নোৱাৰিব এতিয়া আমি আমাৰ মানুহ কৈ থাকে আমাৰ কাৰ্বি মানুহ ট্ৰাইবেল মানুহ যে তোমালোকে এই APHRC থাকি কি খাবলৈ পায়হে কি পায় আপুনি তুমি কিবা পাইছা নেকি তাত গৈ এইটো বুলি সুধে এতিয়াও এইটো চলি আছে যোৱাকালিও কৈছে এজন মানুহক যে তুমি APHRC থাকি কিবা খাবলৈ পাইছে নেকি আৰু কোনোবাই কৈছে আমি বিজেপিত কংগ্ৰেছত কিবা থাকিলে আমি খাবলৈ পাওঁ এইটো সদায় খোৱা আমি APHRCটো খাবলৈ কাৰণে আমি APHRC বনা নাই সঁচাকৈ কৈছোঁ খোৱাটো পিছৰ কথা যদি আমাৰ
দেশ যদি বংগসেনাই ৰাজত্ব কৰে আপোনাক খাব দিব জানা কথা এইটো খাবলৈতো দিব কিন্তু আপুনি সাৰ্ভেন্ট নিচিনা তেওঁলোকৰ তলত থাকিহে খাব পাৰিব সেইকাৰণে তেওঁলোকে কৈছে যে এই ট্ৰাইবেলসকলক খিলঞ্জীয়া অসমীয়াসকলক আদিবাসীসকলক ভাতে মাৰো না ভাতে মাৰো এইটো বুলি কৈ আছে এই শ্লোগানটো ত্ৰিপুৰাতো কৈছে এইটো মই ত্ৰিপুৰাত তাত থাকিহে এইটো গমটো পাইছোঁ ত্ৰিপুৰাত এইটোৱে চলাইছে ভাতে মাৰো না ভাতে মাৰো আলামতে অৰ্থটো হৈছে এইবিলাকক খাবলৈতো দিব লাগে খাই থাকিবলৈ দিব লাগে কিন্তু ভাত পাবলৈ ৰাস্তাটো বন্ধ কৰিব লাগে কিয় বন্ধ কৰিব লাগে বন্ধ কৰিলে দুখীয়া হ'ব ক'তো ল'ৰা ছোৱালী পঢ়াবলৈ শক্তি নাথাকিব ঘৰ বনাবলৈ শক্তি নাথাকিব গাড়ী কিনিবলৈ শক্তি নাথাকিব একো কৰিবলৈ শক্তি নাথাকিব সদায় তেওঁলোকৰ ওচৰলৈকে গৈ পেলাই নম্ৰভাৱে একেবাৰে কি বুলি ক'ব কেংকু পেটংৰুত অসমীয়া পেনপিলক আঁঠু কাঢ়ি খুজিব লাগিব যে অলপ দিয়কচোন এতিয়াও চলি আছে যিবিলাকে এতিয়া বিজেপিৰ লগত আছে তেওঁলোকে এতিয়াও এইটোহে চলি আছে CM ওচৰত যাব কোনোবা CM লগত থকা অলপমান ধনী বিল পাই থকা মানুহ ওচৰত যাব আৰু বিজেপি ওচৰত যাব বংগসেনা ওচৰত যাব খুজিব লাগিব এতিয়াও খুজি আছে আৰু এই খুজি থাকি পেলাই তেওঁলোকে খাই আছে নহয় খাব পাৰিছে নহয় সেইকাৰণে APSC সকলকে কয় যে তোমালোকে খাবলৈ কি পায় APSC থাকি আচ্ছা আমি খাবলৈ পাওঁ কাৰণ কৈছে এইটো মনত ৰাখিব লাগে যে এই বংগসেনা এই বিজেপি এই নন ট্ৰাইবেল RSS সকলে RSSটো দুই ভাগ আছে ট্ৰাইবেল RSS জনজাতি RSS জনজাতি RSS জনজাতি RSS জনজাতি RSS সকলে আমাৰ ট্ৰাইবেল সকলক অসমীয়া খিলঞ্জীয়া অসমীয়াসকলক আদিবাসীসকলক কষ্ট দিব লাগে বুলি নাভাবে তেওঁলোকে ইচ্ছা নাই ট্ৰাইবেল RSS সকলে কিন্তু নন ট্ৰাইবেল RSS সকলে যিবিলাক অৰিজিন টু নৰ্থ ইণ্ডিয়া হয় যিবিলাক আচলতে আৰ্য মানুহ হয় সঁচা কথা ক'ব লাগে মানুহবিলাক নুবুজে আৰ্য বুলি এটা কলেজত এজন প্ৰফেচৰে ষ্টুডেণ্ট মই কিয় এইটো কথাটো কৈছোঁ কিয় ক'বলগীয়া হয় আৰ্য কথা কিয় ক'বলৈ এৰিয়ান কথা কিয় ক'বলগীয়া হয় এটা হিষ্ট্ৰী ক্লাছত এজন প্ৰফেচৰে কৈছে এজন প্ৰফেচৰক ষ্টুডেণ্টসকলে সুধিছে মই শুনিছোঁ মই বাহিৰতে আছিলোঁ মই উইণ্ডোৰ পৰা শুনি আছিলোঁ যে এৰিয়ানটো কি হয় কি হয় ছাৰ বোলে কোন হয় এৰিয়ান বুলি সুধিছিল ষ্টুডেণ্টসকলে সেই প্ৰফেচৰজনে কৈছে এৰিয়ান মানে এই যে আমাৰ গ্ৰেট গ্ৰাণ্ডফাদাৰ সকলে বুলি কৈছে প্ৰফেচৰ হিষ্ট্ৰী প্ৰফেচৰ আৰু গ্ৰেট গ্ৰাণ্ডফাদাৰ সকলে আমাৰ এৰিয়ান এইটো এৰিয়ান বুলি কৈছে আমাৰ গ্ৰেট গ্ৰাণ্ডফাদাৰ সেইটো নহয় এৰিয়ানটো বেলেগ জাতি এইটো ইৰাণৰ পৰা অহা মানুহ এইবিলাক 2000 বছৰ আগতে
ইৰাণৰ পৰা আহিছিল তেওঁলোকে ইৰাণৰ পৰা অহা কাৰণে এৰিয়ান বুলি কোৱা হৈছে এইটো কিতাপ ইন সার্চ অফ এরিয়ান বুলি কিতাপ এটা আছে R.S. শৰ্মাহে লিখিছিল R.S. শৰ্মাটো কোন তেওঁ পণ্ডিত জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ তাৰ হিষ্টৰী মেটাৰ তাৰ এডভাইজাৰ হয় আছিলে এডভাইজাৰ আছিল তেওঁই লিখিছিল এই কিতাপ মইতো এইটো পঢ়িলোঁ তেতিয়া দেখিছোঁ যে এৰিয়ানসকলে ইৰাণৰ পৰা আহে এতিয়া আমাৰ কিছুমান মানুহবিলাকে এৰিয়ান মানুহ অসমতো বা ইণ্ডিয়াত থকা মুছলিমসকলক খুব কিবা কিবি আপত্তি কৰি থাকে কিন্তু তেওঁলোকৰ গ্ৰাণ্ডফাদাৰসকলেতো মুছলিমহে হয় ইৰাণত সেইটো সকলোৱে জানে ইৰাণটো কি মানুহ থাকে মুছলিম মানুহ তাত ভৰ্তি সেইকাৰণে এই কথাটো জানিব লাগে এতিয়া আমাক কিয় ইয়াত এনেকা কৰাইছে কিয় মণিপুৰত প্ৰথমতে কুকিসকলৰ বিৰুদ্ধে বুলি যুঁজিছিলে মাৰামাৰি কৰিছিল কিন্তু পিছত আফস্পাটো বহাইছে মিটেই মণিপুৰ থকা এৰিয়াতে আফস্পা বহাই থৈ দিলে কাৰণটো কি কাৰণ আসল টাৰ্গেটটো কুকি নহয় অকল কুকি নহয় আসল টাৰ্গেটটো তাত মংগোলিয়ান জাতি মানুহক মংগোলিয়ান জাতিৰ ওপৰতহে তাত টাৰ্গেট কৰিছে কুকি বুলি নহয় মিটেইসকলৰ এগেইনষ্টটো হয় নাগা এগেইনষ্টটো হয় তাত কাৰ্বি এগেইনষ্টটো হয় কাৰণ আমি সকলোৱে মংগোলিয়ান মানুহ আৰু আদিবাসীসকলে নিগ্ৰো জাতি মানুহ হয় তেওঁলোকক খুব বেয়া পায় এৰিয়ানসকলে সেইটো আমি জানিব লাগিব বেয়া হ'লেও জানিব লাগিব এইটো মনত ৰাখিব লাগিব এতিয়া কিয় আমাৰ ট্ৰাইবেলসকলৰ মাজত কাজিয়া লগাবলৈ হিংসাত্মক ঘটনা কৰাবলৈ সদায় বিজেপি চৰকাৰে নট অনলি বিজেপি চৰকাৰ এইটো কংগ্ৰেছ চৰকাৰ সময়ত আৰম্ভ কৰিছিল এইটো কিয় কৰে কাৰণ তেওঁলোকৰ মতে আমি মংগোলিয়ান জাতিটো বোলে অসুৰ হয় অসুৰ ডিমন শয়তান বুলি কয় সেইকাৰণে তেওঁলোকৰ শাস্ত্ৰ মতে এই শয়তানসকলক শেষ নকৰালৈকে পৃথিৱীত বোলে শান্তি নহ'ব সেইকাৰণে সেইটো তেওঁলোকে বিশ্বাস কৰে সেইকাৰণে আমাক ডেমক্ৰেটিক কাণ্ট্ৰি ডেমক্ৰেটিক গভৰ্ণমেণ্টত আমাক পলিটিকেল ৰাইটছ পলিটিকেল পাৱাৰ আমাক দিব নোখোজে কাৰণ পলিটিকেল পাৱাৰ ডেমক্ৰেটিক পাৱাৰ যদি আমাক দিয়ে তেতিয়াহ'লে আমিও নিজৰ দেশ আমি শাসন কৰিব পাৰিব আমিও এই এৰিয়ানসকলৰ লগত সমান হৈ যাব তেওঁলোকে এই সমান হোৱাটো সহ্য কৰিব নোৱাৰে they cannot tolerate equality among all the people এইটোহে কথা সেইকাৰণে ভগৱত গীতাত চেপ্টাৰ 4 ভাৰ্ছ 13 লিখিছে যে পৃথিৱীত মানুহৰ মাজত 4টা ক্লাছ আছে শ্ৰেণী বুলি কৈছে 4টা শ্ৰেণী আছে জাতি কথা কোৱা নাই জাতি আছে বুলি কোৱা নাই শ্ৰেণী আছে 4টা শ্ৰেণী এটা হৈছে ব্ৰাহ্মণ 2 নম্বৰ ক্ষত্ৰিয় 3 নম্বৰ বৈশ্য আৰু 4 নম্বৰ শূদ্ৰ হ'লে আনটাচেবল তাৰ ছায়াটো পৰিলে তেওঁ গা ধুব লাগিব মানুহে কাৰণ তেওঁ লেতেৰা হৈ শূদ্ৰটো এইটো বুলি কয় একো সমান নহয় বুলি ভগৱত গীতাটো লিখিছে গুণৰ ওপৰত বুলি কৈছে কিন্তু তাৰ জাতি কথাই কৈ দিলে ব্ৰাহ্মণ বুলি এতিয়া ব্ৰাহ্মণ হ'লেহে এইটো চব
কি কয় পূজাৰী হয় বুলিও নহয় আমি নুবুজো এইনে ব্ৰাহ্মণসকলে পূজাৰী বুলি ভাবে নহয় এই ব্ৰাহ্মণৰ ভিতৰতো পূজাৰী ফেমিলি বেলেগ আছে শৰ্মাসকলে হয় তেওঁলোকে পূজাৰী ফেমিলিটো তেওঁলোকৰ চক্ৰৱৰ্তী এইটো ৰয়েল ফেমিলি হয় তেনেকুৱা বহুত আছে আমাৰ নিচিনা সেইকাৰণে এইবোৰ কথা আপোনালোকে কিতাপ পঢ়িব লাগে আমাৰ মানুহ এনে ভাগ ভুং কৈ থাকিলে নহ'ব আৰু সেইকাৰণে এতিয়া কিয় আমাৰ মাজত কাজিয়া লগাবলৈ কৰি আছে কিয় দুলিৰাম ৰংহাম চিফ এক্সিকিউটিভ মেম্বাৰে কিয় তেওঁ কুকি বহুত সোমাইছে 1000 কুকি ইয়াত সিংহাসনত সোমাইছে বুলি কয় এতিয়ালৈকে একজনো পোৱা নাই এতিয়ালৈকে পুলিচ বহুত পঠাইছে সিংহাসনলৈ কৰবাত এজনমান কুকি মণিপুৰৰ পৰা অহা দেখিছেনে পাইছেনে তুলিৰাম ৰঙাঙে যদি পাইছে তেতিয়াহ'লে আমাক দেখুৱাই দিব থাকিব পাৰে তেওঁলোকৰ পৰিয়াল আছে কেতিয়াবা আহিব সদায় থাকিবলৈ নহয় যাব তাতে থাকিবলৈ খুব ভাল আৰু তেওঁলোকে মণিপুৰতে তেওঁলোকে কুকি ষ্টেট বিচাৰি আছে কুকি ছেপাৰেট ষ্টেট বিচাৰি আছে আৰু ক'ত ইয়াত কাৰ্বি আংলঙত থাকিবলৈ ইচ্ছা হ'ব তেওঁলোকৰো নিজৰ ষ্টেটতে থাকিবলৈ ইচ্ছা হ'ব তেওঁলোকৰো একেই কথা আমাৰ নিচিনা সেইকাৰণে এইটো আমাৰ মাজত কাজিয়া লগাবলৈ কাৰণে এইটো কৰিছে আমাৰ মাজত কাজিয়া কৰিবলৈ কৰিছে কৰাইছে আৰু কাৰ্বিসকলৰ মাজত ভাঙিবলৈ ট্ৰাইবেলসকলৰ মাজত ইউনিটিটো ভাঙিবলৈ কাৰণে NGO খুলিছে আৰু সেইফালে খ্ৰীষ্টিয়ানসকলক বদনাম দিবলৈ খ্ৰীষ্টিয়ানসকলকে ব্যৱহাৰ কৰিছে 4জন নে 5জন খ্ৰীষ্টিয়ান এজনটো মিছনেৰী ল'ৰা বাইবেল স্কুলত পঢ়ি হোৱা মানুহ এজনটো দুজনো বাইবেলত পঢ়া 3জন আৰু এজনটো জিজাছ ফলছ বুলি মিছনত কাম কৰা আৰু এজন জইন কৰিছে ৰেভাৰেণ্ড আজি সেইটো আকৌ ৰেভাৰেণ্ডো তাত জইন কৰিছে আৰু তেওঁলোকৰ কাৰণে আমাৰ কাৰ্বিসকলৰ খ্ৰীষ্টিয়ান কাৰ্বিসকলৰ বদনাম হৈ গ'ল এতিয়া বহুতে ভাবিছে খ্ৰীষ্টিয়ান কাৰ্বিসকলে NGO হে বনাই থাকে নেকি NGO লৈ পেলাই মানুহবিলাকৰ মাজত কাজিয়া কৰাবলৈ কৰি আছে নেকি খ্ৰীষ্টিয়ানসকলে বুলি মানুহবিলাক এনেকুৱা ভাবিবলগীয়া হ'ল সেইকাৰণে আমি অনুৰোধ জনাইছোঁ এইটো আমি ক্লেৰিফিকেশ্যন কৰিছোঁ এই গোটেইখিনি কাৰ্বি খ্ৰীষ্টিয়ানে বদমাছ নহয় কিছুমান যিবিলাকে নিজৰ পেট ভৰাবলৈ যি ইচ্ছা যি পায় সেইটো কৰে তেওঁলোকেহে এইবিলাক কৰি আছে আৰু তেওঁলোকে পঠিয়াই পেলাই নাহৰ জানত গৈ কোন তাৰিখে 29 জানুৱাৰীত নাহৰ জানত গৈ তেওঁলোকে কি কৰিলে তাত ক্ৰামছা মডেল ভিলেজ বুলি আছে ক্ৰামছা মডেল ভিলেজ বুলি ক'লে এইটো ক্ৰামছা গাঁও হয় তাৰমানে ৰঙাচাৰ গাঁওবোৰত ক্ৰামছা হ'বই লাগিব এই ক্ৰামছা মডেল ভিলেজত তাত কাৰ্বি এজনো নাই এইটো কি কথা তেওঁলোকে নিজে কৈছে চব বড়ো মানুহ মেচ মানুহ গাৰো মানুহ আদিবাসী মানুহ আছে দুখীয়া ময়ো পিছত কৈছোঁ ময়ো যাবলগীয়া হ'ল কাৰণ মোক কৈছিল যে আইকাথাৰে সেই গোটেই মাটি বোলে বিক্ৰী কৰিছে বড়োসকলক বোলে সেইকাৰণে মই যাবলগীয়া হ'ল মই কেতিয়াও যোৱা নাই সেইদিনা প্ৰথমবাৰ গ'লোঁ কোন তাৰিখ আছিলে মই 8 তাৰিখ নে কিবা 8 তাৰিখ নহয় বোধহয় 2-3 তাৰিখতে মই তাত 3 নে 4 তাৰিখতে মই তাত গৈছিলোঁ এইটো তাত গৈ পেলাই বড়োসকলক
কৈছে এইটো ক'বলৈ কথা নাই এইবোৰ আমি কোৱা নাই বড়োসকলে চব ইয়াত লৈ আহক বুলি আমি কোৱা নাই তেওঁলোকৰো নিজৰ জেগা আছেতো তেওঁলোকৰ তাতে থাকিবলৈ খুব ইচ্ছা মই জানো নহয় বড়োলেণ্ডত বড়োসকলে থাকিবলৈ খুব ভাল পায় ময়ো তাত 6 বছৰ আছিলোঁ মই জানো তেওঁলোকৰ চব অন্য ঠাইত যাবলৈতো ইচ্ছা নাই তেওঁলোকৰ সেইকাৰণে তেওঁলোকক তাত খেদিবলৈ যোৱা কাৰণটো কি এইটো আমাৰ মাজত হিংসাত্মক ঘটনা লগাবলৈ কাৰণে এই NGO APHLC বুলি কয় APHLC কেনেকৈ NGO হ'ব এইটো কোনো নেদেখে এইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ NGO APHLC 1960 অক্টোবৰ 24ত নহয় 12 এপ্ৰিলত এইটো বনাইছিলে মোৰ ফাদাৰো তাত আছিলে ফাউণ্ডাৰ মেম্বাৰ আছিল শ্বিলঙত তেওঁলোকে APHLC বনাইছে হিল ষ্টেট ডিমাণ্ড কাৰণে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স 5টা ডিষ্ট্ৰিক্ট হিল ডিষ্ট্ৰিক্ট আছিল সেই সময়ত এই 5টা ডিষ্ট্ৰিক্ট এটা ছেপাৰেট ষ্টেট বনাব লাগে বুলি তেওঁলোকে ডিমাণ্ড কৰিছিল আৰু তেওঁলোকে কৈছে কি কৈছিলে যে আমি প্ৰথমতে ইলেকশ্যন জিকিবই লাগিব এইটো বুলি তেওঁলোকে ইলেকশ্যন জিকা কামটোহে বেছি কৰিছে কাৰণ ডেমক্ৰেসি আকৌ ইলেকশ্যন অৰিয়েণ্টেড ডেমক্ৰেসি ইণ্ডিয়া হ'লে সেইকাৰণে যি কাম কৰিবলৈ হ'লে ইলেকশ্যন জিকিবই লাগিব প্ৰথমতে সেইটো জানি কেপ্টেইন শৰ্মা প্ৰফেসৰ জি স্ৱেল প্ৰফেসৰ ৰাধন সিং লিংডো মিষ্টাৰ মাছাকাথাৰ লাপেন আকৌ বহুত আছে আলেকজেণ্ডাৰ ৱাৰ্ডজৰি আৰু ডাৰউইন ডিংডপিউ আকৌ আছে বহুত নাম এতিয়া ক'ব নোৱাৰো বহুত আছে তেওঁলোকে কৈছে যে ইলেকশ্যন আগতে জিকিব লাগিব নহ'লে আমি ইলেকশ্যন জিকি পেলাই ডাঙৰ মানুহ হ'ম বুলি নহয় পলিটিকেল ডেমক্ৰেসি মতে আমি জিকিব লাগিব প্ৰথমতে সেইটোহে কথা সেইকাৰণে তেওঁলোকে ইলেকশ্যন জিকাৰ পাছতে APHLC-টো ৰেজিষ্ট্ৰেশ্যন কৰিছিল ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈহে ইলেকশ্যন জিকিছিল ৰেজিষ্ট্ৰেশ্যন পাৰ্টি ৰেজিষ্ট্ৰেশ্যন নকৰাকৈহে অট'নমাছ হিল ষ্টেট আনিছিল সেই কথাটো কিয় নাজানে মানুহবিলাক আৰু কৈছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নহ'লে বোলে আমাৰ APHLC-য়ে মৰি যাব আৰু ASDC-টো ৰেজিষ্টাৰটো মৰা নাই নেকি তেওঁলোকে নহয় জানো আৰু কৈছে ৰেজিষ্ট্ৰেশ্যন পালে বোলে আমাৰ চিম্বলটো সদায় পাব আৰে এতিয়া ASDC চিম্বল পাই আছেনে পোৱা নাই আচল কথাটো হৈছে যিবিলাকে যি পাৰ্টিয়ে ইলেকশ্যন জিকে আৰু জিকাটো এটা দুটা নহয় বহুত জিকিব লাগে তেতিয়াহে তেওঁলোকৰ পাৰ্টি ৰেজিষ্ট্ৰাৰটো সদায় থাকিব আৰু তেওঁলোকৰ চিম্বলটো সদায় থাকিব এইটো মনত এই কথাটো জানিব লাগে আৰু পৰহি বোলে এজন সেই NGO থকা এজনী মহিলাগৰাকীয়ে কৈছে বোলে এজন মানুহৰ ওচৰত APHLC ওচৰত গৈছিল বোলে আপুনি কিয় বোলে ৰেজিষ্টাৰ নকৰা APHLC লগতে থাকিব খুজিয়ে নেকি বোলে আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে আৰে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে এইটো হৈছে NGO ৰেজিষ্ট্ৰেশ্যন সোসাইটি ৰেজিষ্ট্ৰেশ্যন এইটো কুকুৰ সৰু ছাগলী সৰু কিন্তু বাচ্চা গাহৰি এইটো বিতৰণ কৰিবলৈ কি এইটো বিতৰণ কৰিলে ষ্টেট পাব নেকি যদি এইটো গাহৰি বিতৰণ কৰি পেলাই ষ্টেট পাই বুলি ক'লে বহুতে পাব বহুতে ষ্টেট আনি থাকিব তেতিয়াহ'লে মোৰো আছে মইতো আজিয়ে বোলে যদি এইটো হয় বুলি কয় আজিয়ে মই গাহৰি পোৱালিটো কিনিবলৈ যাম তেতিয়াহ'লে কি কথা আছে লাজ নাই নেকি ইমান অপৰা হৈ আকৌ দেশ চলাবলৈ লিডাৰ হ'বলৈ যায় কি লাজ নাই
সঁচাকে আমি তেওঁলোকক স্কল্ডিং নহয় ৰাইজে পাব্লিকে জানিব যে ইমান লাজৰ কথা বুলি সকলোৱে গম পাব সেইকাৰণে মানুহবিলাকে বাহিৰৰ মানুহবিলাকে মিকিৰ অখৰা বুলি কৈ থাকে এতিয়া মিকিৰ অখৰাটো এই NGO সকলে দেখুৱাইছে আমি নহয় আমাৰ APHRC নহয় এই NGO APHRC সকলে দেখুৱাইছে আৰু সেই তেওঁলোকে সেই এতিয়া গুণ্ডামি কৰে আকৌ গুণ্ডা কৰিবলৈ তোকে আকৌ APHRC বনাই কি কথা হে নহয় জানো আমি ষ্টেট আনিবলৈ শিক্ষিত ষ্ট্ৰং কৰিবলৈ কাৰণে APHRC বনাইছো গোটেই নট অনলি অসম নৰ্থ ইষ্ট ইণ্ডিয়া একতা হৈ থাকি পেলাই ডাঙৰ এটা এৰিয়া বনাবলৈহে আমি এই ডাঙৰ শক্তিশালী এৰিয়া বনাবলৈ আমি বিচাৰি আছো কাম নহয় এইটো চিম্পুল কথা নহয় কিন্তু আমি ডাঙৰ এৰিয়া এই UP নিচিনা গুজৰাট নিচিনা ৱেষ্ট বেংগল নিচিনা তেওঁলোকে শক্তিশালী হয় সেইকাৰণে তেওঁলোকৰ ইণ্ডিয়াৰ ভিতৰত সন্মান পায় আমাকো নৰ্থ ইষ্ট ইণ্ডিয়া আমাকো সেইটো সন্মান আমাকো আমিও পাব লাগে বুলি আমি পৰিশ্ৰম কৰি আছো চেষ্টা কৰি আছো সেইকাৰণে আজি আমি সকলোৱে জানিব লাগিব আমি কিয় এইটো ডেমনষ্ট্ৰেশ্যন কৰিছো আমাক কাজিয়া কৰিবলৈ ফাইটিং কৰিবলৈ মাৰামাৰি কৰিবলৈ ঘৰ জুই জ্বলাবলৈ ট্ৰাইবেল সকলৰ মাজত আদিবাসী সকলৰ লগত অসমীয়া খিলঞ্জীয়া সকলৰ লগত আমাক কাজিয়া কৰিবলৈহে তেওঁলোকে যুঁজি আছে এই গুণ্ডাগিৰি কৰি থকা দুলিৰাম ৰংহাং তাক কোনে চলাইছে কোন তেওঁলোকে তাক কোনে ইনষ্টিগেট কৰিলে কোনে তাক ইন্ধন যোগাইছে আমি নাজানো কিন্তু কোনোবা ইন্ধন যোগাইছে আমি ভাবিছো এই ইন্ধন যোগাটো এই বংগসেনা আৰু RSS নন ট্ৰাইবেল RSS সকলে নৰ্থ ইণ্ডিয়াৰ পৰা অহা ট্ৰাইবেল RSS সকলে এইটো ইন্ধন যোগাইছে আমাৰ মাজত কাজিয়া লগাবলৈ আমি সেইকাৰণে তৎক্ষণাত আচানক বুলি কয় নেকি সাডেনলি আমি ইয়াত এই ডেমনষ্ট্ৰেশ্যন কৰিবলগীয়া হয় আমি ডেমনষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰত্যেক CC কমিটি লেভেল ডেমনষ্ট্ৰেশ্যন কৰিব লাগে এইটো এগেইনষ্টত কাৰণ ভায়োলেন্স যদি এবাৰ আহে এই বন্ধ কৰিবলৈ বৰ টান আৰু এতিয়া আমি সাৱধান হ'ব লাগে এটা কথা বাকী আছে ক'বলৈ এই যে কাপলা কাৰ্বি আংলং পিপুলছ আৰ্মি লিবাৰেশ্যন পিপুল আৰ্মি নে কিবা কয় বনাইছে এইটো আসাম গভৰ্ণমেণ্টে বনাইছে কিন্তু আমাৰ কাৰ্বিসকলক ব্যৱহাৰ কৰিছে কিন্তু আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত কৈছে তেওঁলোকে বৰ্ডাৰ কাৰণে বুলি কৈছে বৰ্ডাৰ মাটিটো ৰক্ষা কৰিবলৈ বুলি কৈছে আৰু কি আছে ডেভেলপমেণ্ট বুলি কৈছে বৰ্ডাৰ মাটি ৰাখিবলৈ আৰু ডেভেলপমেণ্টৰ কাৰণে বুলি কৈছে তেওঁলোকে অট'নমাছ ষ্টেটৰ কথাও কোৱা নাই শিডিউল ষ্ট্ৰং কৰিবলৈ কথাও কোৱা নাই আৰু এই কাপলা ভিতৰত 5জনটো GP সিং DGP পুলিচ DGPয়ে কৈছে তেওঁ এৰেষ্ট কৰিলে বুলি কৈছে আইন মতে মানত আপোনালোকে মনত ৰাখক আইন মতে যদি এনেকুৱা ইলিগেল এক্সট্ৰিমিষ্ট সকলক যদি এৰেষ্ট কৰে তেওঁলোকক 24 আৱাৰ্ছ ভিতৰত 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে ডিষ্ট্ৰিক্ট সেশন জাজ ওচৰত জুডিচিয়েল মেজিষ্ট্ৰেট ওচৰত ফৰৱাৰ্ড কৰিব লাগিব ৰিপৰ্ট কৰিব লাগিব ষ্টেট কৰাব লাগিব তাতে কিন্তু সেই 5জনক এতিয়ালৈকে জুডিচিয়েল মেজিষ্ট্ৰেট ওচৰত লৈ যোৱা নাই ক'ত ৰাখিছে এই পুলিচ অফিচাৰসকলে আপোনালোকে জানে যে মই শুনিলে আপোনালোকে নক'ব নহয় বুলিয়ে ক'ব কিন্তু জানো কিন্তু আমিতো শুনিছোঁ দেখিছোঁ লিখা দেখিছোঁ ছ'চিয়েল মিডিয়াতে GP সিঙে লিখিছে 5জনক এৰেষ্ট কৰা হ'ল বুলি তেওঁলোকক ক'ত পঠিয়াই দিলে কি জাজমেণ্ট কৰিছে কি ল মতে ক'ত কৰিছে আমাক জনাই দিব লাগে আমি সাসপেক্ট কৰোঁ আমি
সন্দেহ কৰোঁ তেওঁলোকক ব্যৱহাৰ কৰি কোনোবা ট্ৰাইবেল মানুহক মাৰি পেলাব আৰু সেইটো আমাৰ মাজত কাজিয়া কৰিবলৈ তেওঁলোকে আকৌ এই সৃষ্টি কৰিব সেইকাৰণে আমাৰ মানুহ এইটো জানিব লাগে আৰু সেই কাপলা যিমান বাকী আছে তেওঁলোকে আমি অনুৰোধ জনাইছোঁ তেওঁলোকে সব ঘূৰি আহিব লাগে এইটো বন্দুক এটা দুটা বন্দুক এটা দুটা নহয় 100টা বন্দুকো দিব পাৰিব গভৰ্ণমেণ্টে দি দিব আপোনালোকক সেইটো লৈ পেলাই আমাকে মাৰিব এইটো অট'নমাছ ষ্টেটো নাপাই শিক্ষিতলৈ ষ্ট্ৰং কৰিব নোৱাৰিব আমাৰ দেশটো ৰাখিব নোৱাৰিব লাষ্টত আৰু 20টা কনষ্টিটুৱেঞ্চিটো চাৰেণ্ডাৰ কৰি বোলে চহী কৰিব এইটো লাভ নাই এইটো মনত ৰাখিব এনেকুৱা আকৌ কৰিব নালাগে চৰকাৰে চালাক আছে আপোনালোকক ব্যৱহাৰ কৰিব এই কাপলাসকলক এই যে কাপলাসকলক আমি ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে উভতি আহক আমাৰ চিভিল ছ'চাইটিলৈ উভতি আহক আণ্ডাৰগ্ৰাউণ্ডৰ পৰা আপাৰ গ্ৰাউণ্ডলৈ আউটছাইড ঘূৰি আহক আপোনালোকে আণ্ডাৰগ্ৰাউণ্ডত থকা লাভ নাই আমাৰ APHC লগতে নন ভায়লেণ্টলি আমি যুঁজিব লাগিব আহক আপোনালোকে আৰু লগত আৰু এটা আছে কিয় 2021 চনত অমিত শ্বাহজীয়ে কৈছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছিল তুলিৰাম ৰংহাং ডাঙৰীয়াও কৈছিল যে সব এক্সট্ৰিমিষ্ট গ্ৰুপৰ লগত MOS চহী কৰা হ'ব বুলি কিন্তু সেই সময়ত মাত্ৰ কাৰ্বিসকলৰ এক্সট্ৰিমিষ্টসকলৰ লগতে চহী কৰিলে আৰু কুকিসকলৰ ARA আছে তেওঁলোকে আৰু ৰেংমা নাগা কিবা এটা তেওঁলোকৰো ৰেভলিউচনাৰী আৰ্মি নে কিবা আছে তেওঁলোকৰ লগত চহী নকৰিলে আৰু তেওঁলোকক SOO বোলা ঠাই তাৰমানে SOO বুলি পজিশ্যনত SOO মানে সাসপেনশন অফ অপাৰেশ্যন তাৰমানে পুলিচসকলে তেওঁলোকক এতিয়া নধৰে তেওঁলোকে বন্দুক ৰাখিব পাৰে কেম্পত থাকিব ইচ্ছামতে থাকিব আৰু কিয় থাকিব সেইটোহে মনত ৰাখিব লাগিব আৰু তেওঁলোকক কৈছে যে তেওঁলোকক ৰিজনেল কাউন্সিল দিয়া হ'ব সেইকাৰণে তেওঁলোকে আশা কৰি আছে ৰিজনেল কাউন্সিল পায় নেকি ৰিজনেল কাউন্সিল পোৱাটো পিছৰ কথা এতিয়া আমি শিক্ষিতজনী নাথাকিলে ৰিজনেল কাউন্সিলটো এতিয়া এইটো জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তহে হ'ব ৰিজনেল কাউন্সিল ৰিজনেল মানে আঞ্চলিক কাউন্সিল মানে পঞ্চায়ত ৰিজনেল পঞ্চায়ত এইটো ৰিজনেল আঞ্চলিক পঞ্চায়ত এইটোহে কুকিসকলক আৰু ৰেংমাসকলক দিয়া কথা ভিতৰে ভিতৰে এইটো একো লাভ নাই আৰু সেইটোতো অকল দিলে এই আঞ্চলিক পঞ্চায়তটো অকল কুকি আৰু ৰেংমাসকলক নিদিয়ে এইটো আমাৰ কাৰ্বিসকলকো দিব এইটো য'ত আমাৰ আছে এইটো এৰিয়া মতেহে চোৱা হ'ব কোনটো এৰিয়া এইটো বোধ হয় এটলিষ্ট 30টামান আঞ্চলিক পঞ্চায়ত দিয়া হ'ব এইটো আৰু লগতে কুকিসকলেও পাব ৰেংমাসকলেও পাব এইটোৱে কথা একো কাম নাই এইটো তেওঁলোকে যদি সেই আঞ্চলিক পঞ্চায়ত পায় তেওঁলোকৰ কাম কি হ'ব এইটো নিচিনা এই NGO APHC নিচিনা তেওঁলোকক সূতা বিতৰণ কৰিবলৈ দিব আৰু কি কয় সেইটো হাঁহ কুকুৰা পোৱালি বিতৰণ কৰিবলৈ দিব আৰু তেওঁলোকক হিউম পাইপ কনষ্ট্ৰাকশ্যন কৰিবলৈ দিব আৰু ফুটপাথ কৰিবলৈ দিব ইমানেই কাম এইটো আৰু সেইটো যদি কুকিসকলে যদি ৰেংমাসকলে সেইটো হ'লেও হ'ব আমি ছেটিছফাইড হ'ম বুলি কয় তেনেহ'লে কৰক কিন্তু মই আপোনালোকক জনাই দিছোঁ যে এইটো একোৱেই ছেটিছফাইড নহয় আপোনালোকৰ একো ছেটিছফেক্টৰী নহ'ব এইটো সকলোৱে পাব অকল কুকি আৰু ৰেংমা নহয় আমি কাৰ্বিসকলো পাব কিন্তু এতিয়া সেই SOO পজিশ্যনত কিয় তেওঁলোকক ৰাখিছে তেওঁলোকক ৰাখিছে যোৱাবাৰ MP ইলেকশ্যন সময়তো KRA সকলক
ব্যৱহাৰ কৰি পেলাই সব বিজেপিকে ভোট দিব লাগে বুলি পেলাই ভয় দেখুৱাইছিলে মানুহবিলাকক সেইকাৰণে যে কুকিসকলে ভোট দিব পৰা নাই বহুতে সেইটো কাৰবাৰ আৰু এইবাৰো কৰিব সেইকাৰণে তেওঁলোকক এতিয়াও SOO পজিশ্যনতে থৈছে মণিপুৰৰ MP কি নাম আছিলে মই পাহৰি থাকিলোঁ তেওঁ কৈছে বীৰেন সিং নহয় এইটো কুকি মানুহ তেওঁ কৈছিল তাতটো যে কুকিসকলক তাতটো SOOত ৰাখিছে সেইকাৰণে এই SOO চিষ্টেমটো উঠাব লাগে বুলি তেওঁলোকে ডিমাণ্ড কৰিছে পাৰ্লিয়ামেণ্টতো ডিমাণ্ড কৰিছে তেওঁলোকে কুকিসকলে কাৰণ আমি জানো এইটো ফাঁকি কথা এইটো ফাঁকি পাছ এইবোৰ সেইকাৰণে মই ইয়াতো আমি অনুৰোধ জনাইছোঁ যে কুকি ভাই ভনীসকলক আৰু ৰেংমা ভাই ভনীসকলক আপোনালোকে যে ৰিজনেল কাউন্সিল পাব বুলি পেলাই আনন্দ হৈ নাথাকিব এই ৰিজনেল কাউন্সিলটো মাত্ৰ আঞ্চলিক পঞ্চায়ত এইটো একোৱেই নহয় অকল আপোনালোকে নহয় আমাৰ কাৰ্বিসকলো পাব বেংগলী বিহাৰী চবে পাব এই আঞ্চলিক পঞ্চায়তটো ঠিক নাই বেংগলী বিহাৰীসকলৰ আঞ্চলিক পঞ্চায়তটোহে বেছি শক্তিশালী হ'ব এইটো কথাই নাই সেইটো যদি পঞ্চায়ত যদি হয় তেতিয়াহ'লে এনেকৈহে হ'ব সেইকাৰণে আপোনালোকে এইটো অকৰা হৈ নাথাকিব আহক আমি একেলগে যুঁজিব লাগে নন ভাইলেণ্টলি ফাইটিং নকৰাকৈ নন ভাইলেণ্টলি আমি ঠাণ্ডা এটমছফিয়াৰত আমি কাম কৰিব লাগে আৰু ইলেকশ্যন জিকিব লাগিব তেতিয়াহে আমাৰ কি ইচ্ছা আছে আমি কি ডেভেলপমেণ্ট লাগে সেইটো আমি নিজেহে কৰিব পাৰিব অন্য মানুহ আমাৰ কাৰণে নকৰে কিয় ভগৱত গীতাই কৈছে যে আমি বোলে আনটাচেবল হয় আমি শুদ্ধ হয় এই শুদ্ধসকলক তাত কৈছে কি সেইটো আছিলে মনুস্মৃতিত কৈছে চেপ্টাৰ 8 মনুস্মৃতি 8 অধ্যায় শ্লোক 417 413 তাতে লিখা আছে এই শুদ্ধসকলৰ তেওঁলোকৰ তেজত তেওঁলোকৰ মাংসতে স্লেভ চাকৰ আৰু কি আছে গোলাম তেওঁলোকৰ মাংসত আৰু তেওঁলোকৰ তেজতে গোলাম আছে সেইকাৰণে তেওঁলোকক সদায় গোলাম হৈ পেলাই ৰাখিব লাগে বুলি কৈছে যদি আমাক যদি গোলাম হৈ ৰাখে তেতিয়াহ'লে আমি কেতিয়াও CM চিফ মিনিষ্টাৰ গভৰ্ণৰ হ'ব নোৱাৰিব চিফ মিনিষ্টাৰ CM মিনিষ্টাৰটো গভৰ্ণৰটো প্ৰেচিডেণ্টটো এইটো গোলাম নহয় সেইকাৰণে আমি সেইটো মনত ৰাখিব লাগিব আপোনালোকে মনুস্মৃতিটো কিনিব লাগে কিয় নিকিনে আৰু যদি কিনিব নোখোজে নোৱাৰে পইচা যদি নাই তেতিয়াহ'লে আপোনালোকে এই কেশৰী আজাদী বুলি চিনেমা এইটো চাওক আপোনালোকে আমাৰ মানুহটো অকৰা হয় সেইকাৰণে চাবলৈ নোখোজে সময় নাই কিন্তু সেই এক্টৰ এক্ট্ৰেছসকলৰ কিবা কিবি কৰাটো খুব চাই সেইটো লাভ নাই আমাৰ কাৰণে সেই এক্টৰ এক্ট্ৰেছবিলাকো বেছিভাগে নৰ্থ ইণ্ডিয়ান মানুহ হয় সেইটো দেখিবলৈতো বৰ ধুনীয়া হয় সঁচা কথা তেতিয়াহ'লে এক্টৰ এক্ট্ৰেছ হ'লে সেইটো এক্টৰ হয় সেইকাৰণে নহয় ময়ো এসময়ত এক্টৰ আছিলোঁ সেইকাৰণে ময়ো ইমান আৰ্টিংটো নহয় সেইটো হ'বই এইটো এটা কথা সেইকাৰণে আপোনালোকে এই কেশৰী আজাদীটো চাওক আজিয়ে চাওক ইউটিউবত আছে তাতে আপোনালোকে কিতাপ যদি কিনিব নোৱাৰে সেইটোকে চাওক আৰু তাত খালসাটো শুদ্ৰাটো খালসা বুলিও আছে ইংলিছতো আছে হিন্দীতো আছে এইটো পাঞ্জাবীসকলে বনাইছে সেইটো শুদ্ৰাটো খালসা সেইটো চাব আপোনালোকে যদি কিতাপ যদি নাই বা কিতাপ যদি থাকিলেও পঢ়িবলৈ যদি সময় নাই বা পঢ়িবলৈ একেবাৰে ইচ্ছা নাই তেতিয়াহ'লে চকুটো ব্যৱহাৰ কৰিব মনটো হাৰ্টটো ব্যৱহাৰ কৰিব মাইণ্ডটো ব্যৱহাৰ কৰিব সেইকাৰণে মই আপোনালোকক এই কথাটো কৈছোঁ আৰু আজি আমি মেমৰেণ্ডাম ছাবমিট কৰিম এড্ৰেছ টু গভৰ্ণৰ অফ আছাম কাৰণ গভৰ্ণৰ অফ আছাম হেজ স্পেচিয়েল ৰেছপনচিবিলিটি ইন 6th schedule area
আচ্ছা 6 শিডিউল এৰিয়া সেইকাৰণে আমি গভৰ্ণৰক এড্ৰেছ কৰিছোঁ এতিয়া মেজিষ্ট্ৰেট ডাঙৰীয়া আহিছে বোলে মই ৰিকুৱেষ্ট কৰিছোঁ ইয়াতে তেখেতসকলে আহিব মেজিষ্ট্ৰেটে মই খুব ভাল পাইছোঁ এখেতে ইয়াত অহাৰ কাৰণে মই আপোনাক দিম মেজিষ্ট্ৰেটক দিম এই মেমৰেণ্ডামটো যাতে এই গুণ্ডাগিৰি চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰমহাং ডাঙৰীয়া তেওঁৰ গুণ্ডাগিৰিটো বন্ধ কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ আৰম্ভ কৰিছিল এই গুণ্ডাগিৰিটো 15 ছেপ্টেম্বৰ 2000ৰ পৰাহে 2020 পৰাহে আৰম্ভ কৰিছিল এই এটা কলঙাতে আৰম্ভ কৰিছিল আৰু এতিয়াও এইটো চলি আছে আমি ইয়াত যিমান লিখিছোঁ এই গোটেইখিনি আমি লিখিব পৰা নাই আৰু বহুত আছে আৰু লিখিবলৈ এইটো আমাৰ এই যিবিলাকে গুণ্ডা কৰিছে তেওঁলোকক শাস্তি দিব লাগে বুলি আমি কোৱা নাই মাত্ৰ এইটো বন্ধ কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ এই কথালৈ এই কথা কৈ মোৰ কথাখিনি সামৰি মাৰিলোঁ ধন্যবাদ Yes. Lovely. Sir, apuni ephale thakibo. Apuni ephale thakibo. গভৰ্ণৰ ফান্সিয়া পিটিআৰ ললপত মেমৰেণ্ডাম এই মেমৰেণ্ডামখন গভৰ্ণৰকে আমি এড্ৰেছ কৰিছোঁ কাৰণ ইয়াত গুণ্ডাগিৰিটো বন্ধ কৰিবলৈ গুণ্ডাগিৰি কৰাসকলক শাস্তি দিব লাগে বুলিও আমি কোৱা নাই মাত্ৰ বন্ধ কৰিব লাগে বুলি কৈছোঁ এইটো আৰম্ভ কৰিছে 2020 ছেপ্টেম্বৰ 15 তাৰিখৰ পৰা এই গুণ্ডাগিৰিটো আৰম্ভ কৰিছিল আৰু চলি আছে এতিয়া লাষ্টত এই কি কয় হুকুম সিং তেৰণ ঘৰতে গৈ পেলাই তেওঁক মাৰামাৰি কৰিছিল তেওঁৰ ৱাইফক বেয়াকৈ ব্যৱহাৰ কৰিলে এইটো ঠিক হোৱা নাই ল'ৰা ছোৱালীসকলৰ মাজত কান্দিছে ল'ৰা ছোৱালীসকলে এইটো বৰ বেয়া কথা সেইকাৰণে এইবিলাক গুণ্ডাগিৰিটো বন্ধ কৰিব লাগে বুলি গভৰ্ণৰক আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু আচল বন্ধ কৰিব লাগে তুলিৰাম ৰমহাং ডাঙৰীয়া এতিয়া তেওঁটোহে গুণ্ডাগিৰি চিফ হৈ গ'ল এইটো হ'ব নালাগে আমি অনুৰোধ জনাইছোঁ এখেতক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনটো এইটো ষ্ট্ৰিক্টলি কাম কৰিব লাগে SP আৰু DCয়ে ভয় কৰিব নালাগে বুলি SP DC সকলক আমি ৰিকুৱেষ্ট কৰিছোঁ ভয় কৰিব নালাগে তেওঁলোকে FIR ৰিচিভ কৰিব লাগে একশ্যন ল'ব লাগে Thank you, sir. Thank you. Sarfan explain na Biden na. Biden. La Sarfan Biden na kan le. Oh, la non ma yin la. Ini nang litum labang swastai, kopi posi kedeng nang kok pa. Nilitum kedeng nang kok athegel hailo 2020 aningkan pen September krip 4 tarik pen bolonga along kecing amat non anta la gundagiri akam claim bom lang kecing nitum meeting ke doda maling nilitum awareness campaign kibage la 6 schedule constitution law alam ke than nam ya phan muni tumlong dampo alang litum nang padigdar dun nang chok nang theng dun tiki la pen tebul suki law kitab anta nang hijik pilap tiki kecing ha kolonga 15 September 2020 pen non anta non last ke ilitum kachinghon hukum sing teron alangli actor lun da geluna bang APHL sia leader alangli phan ahem dam plot si la gunda tu
dam si chok theng dam lo la pen apiso phanta a hot lang no pen ke claim la puson claim dam la je thok tum dam kak pu si format ing bay pit heno pik alam la ke ilitum munitum India soke arlo so phan ke la son ke hot tu ke la ke kertang si dalang litum son claim den la masi nilitum non las lo la ke la si anke kadoit aku ki pututa la so gunda tum ki pututa CM fansi CM sinange toy la tum puberty la bosi pubermati di tum ta chininang kok lo la CM tuliram ronghang dangoria lo negoson no ne da la gunda na tu bangai dangoria lo te thana ling sita la bosi alang li phan chuningri lo alang li la sona kam claim klede nang ji ington bek nang ji hello ni tu athema arne arni sihat la boro dom hanta tribal doman plung nang ji palam da ning ji kukia phan plung nang ji palam da ning ji la ke itum tribal atong bong kapache chok kapache thengra election hot pachilang pet pedera hala bongo senatum ke hai verdia fansi la ke claim lo ne tum chini la ke arlo pen ke bongo senatum si la tuliram rong hanga tom han ke toy varetiti la bujo la sinelitum kachuningri la bangso a bongo sena a ordar tuliram rong hang da arjuje det nangi omor sing ti so ta arjuje det nangi la pen ilitum karbiatum anjuge ba inglong aso la pen ke adivasi la pen ke Kilonjia Ohomia tum anke arjuje det nangi la si parni sihat Bharatiya Janata Party tum nangli phan mepi ke ka hefta ko pisi ko nangli alang litum neli phan mepi ke neli te chini ne ko pia patong ke lo ne alang litum la nelitum la munitum han kapachinia kam claim baratiti la pen tribal tong bong kapachilang pet la pen Kilonjia Ohomia adivasi tum an kachelang pet akam claim bare posi alang litum neli mepi ke athema litum chelang pet lote election to ke APHC highway ko anke bongo sina rempo ange bongo sina to ngapi haiji ke tuliram rong hang phan pe haiji oversing kiso bhan sondon pe haiji komandi la karbia phan ke ching hon ke pok ni pok the anta choklu pugama tha tum aphan ke pe haiji hala to man ke hala ke hai ke la ke karbi lega hai galilo amuni le karbi sita la ke karbi lega hai galilo la ke bongo sina sika hailo la ke ilito the working of democracy ke la pohilo democracy ko a law a ron pen ka cheplang ke la hello ko mat phaji ke pe hai ma amunit ke karbi mene seta ka pe hai bang yong si hala bongo sena dum si bihar sena dum si ka pe hai bulate hala ke bongo sena pen bihar sena MP lo a CM lo a EM lo a MLA lo a minister lo la ke tum chini lor nangi la si la son bongo sena tum ke hai kape hai long le det dia fansi neli phan ame phi ke lage